ফ্ৰী খানা খাবলৈ গৈ আছো কিন্তু অকলে লগৰকেইজনী আজি আগবাঢ়ি গুচি গ'লে দেই মোৰ দেৰি হৈ গ'লে কাম বন কৰি মেলি আজৰি হৈ অহালে পাই গ'লোহি বিউটিহঁতৰ ঘৰত একদম ধুনীয়াকে সিহঁতিকেইজনী ইয়াতে বহি আছিলে সিহঁতকেইজনী ধুনীয়াকে লৈ ললো আহি পেলাই পাই গ'লো ইয়াত আহিছে সকামৰ মাজত ঠাইহঁতৰ ঘৰতে পাতিছিলে বাকী এইফালে মই বহি আছো লাইনত আৰু অপেক্ষা কৰি আছো কেতিয়া ডিছ আহিব বেছি দেৰি বহা নাই বাৰু আগৰ এটা টিপ খাই মেলি হৈ গ'ল আমি ছেকেণ্ড টিপত আহিছো ডাইৰেক্ট অকল ভাতটোহে আৰু আমাৰ প্ৰসাদৰ লগত খেল নাইকিয়া এয়া চাওক বিটোবাই একদম ইয়াত কিবা এটা চিন্তা কৰি আছে আমাৰ মানে সেই কেটাৰিং এটা কথা তাকে চিন্তা কৰি মেলি তাত অকলে বহিলেগে কিন্তু মানুহজনী এখনত চিন নাপালে মানে বাকী ইয়াত দেখিছেনে আমাৰ টুকটুকে একদম ধুনীয়াকে পাত দি আছে মই বোলো মোক ডিছ এখন দি লও লোৱা তাৰপিছত এইফালে ডিছ এখন দিলে তাৰপিছত এই সুদা পাপৰটো দেখিছে বাকী চবফালে ভাত পানী দিয়া হৈ গ'ল কিন্তু মোৰ ভাগত নপৰিলে আকৌ নতুনকে আনি দিছে বাকী যিয়ে ন গৰম গৰম ভাতটো পালো বাৰু এইফালে ধুনীয়াকে ভাজিও আহি গ'লে আৰু ইয়াত দেখিছেনে আমাৰ ৰাখি সকলোতকে আগতীয়াকে খোৱা আৰম্ভ কৰিছে মই বোলো অলপমান ধৈৰ্য ধৰ তাই কৈছে খোৱা বস্তুখিনি মুখৰ আগত লৈ পেলাই ৰৈ থাকিব পাৰি দে মই বোলো ঠিকেই কৈছ বাৰু বাকী মোৰ দাইলটো অহা নাই দেখি খোৱা আৰম্ভ কৰিবলৈ অলপ দিগদাৰ হৈছে তেনেকে ভাজি মেলি খানি মেলি খাই দিওঁ আৰু বোলো দাইল যেতিয়া আহি থাকিব এইফালে ধুনীয়াকে চালাটো দি আছে ৰাখিহঁতৰ মাকে দিছে দেই মই এইফালে ধুনীয়াকে খোৱা আৰম্ভ কৰি দিছো এইফালে আমাৰ যেতিয়া খাই মেলি হৈ গ'লে আহি গ'লো আমি ৰাখিহঁতৰ গ'লে মানে যিহেতু আমি জালুকগুটি যাম তাতে পালনাম আছে আৰু ৰাখিয়ে মানে কাপোৰ এযোৰ লৈ থৈছে তাকে মই আমাক দেখাবলৈ আহিছে দেখিছে মই বোলো দেখুওৱা কেনেকুৱা মই আমাৰ কাপোৰ এতিয়ালৈকে ঠিক কৰাই নাই এই একদম কাপোৰ কানি লৈ মেলি ৰেডি এইযোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে সকলোৱে জনাব নামঘৰ চামঘৰত এনেকুৱা কাপোৰে ভাল লাগে বাকী আজি ভিডিঅ'টো এটা সামৰণি মাৰিছো কেনেকুৱা লাগিলে সকলোৱে কমেণ্ট ভাল লাগিলে লাইক কৰিব যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আজিলৈ আহিছো বাই বাই